সুদূৰ ধেমাজিৰ পৰা মৰিগাঁও জিলাৰ লাহৰীঘাটৰ তাপতলা এৰী সমাহাৰ কেন্দ্ৰত মুগা পালন কৰিবলৈ আহি এইবাৰ সৰ্বাচন্ত হৈ পৰিছে 6গৰাকী মুগা পালক। অচিন ৰোগত আক্ৰান্ত হৈ হুৰাহুৰে মৰিছে হাজাৰ হাজাৰ মুগা পালক। উল্লেখ্য যে এমাহ পূৰ্বে এইখন তাপতলাৰ এৰী সমাহাৰ কেন্দ্ৰত ধেমাজি গোহাঁই গাঁৱৰ ধৰ্মেশ্বৰ চাংমাই, নিপুল চাংমাই, ৰূপেশ্বৰ চাংমাই, পুনাৰাং চাংমাই, ভিং চাংমাই আৰু মনোজ শইকীয়া নামৰ মুগা পালক কেইজন আহি এনেদৰে মুগা পালন কৰিছিল। ইফালে পৰিণত হৈ মুগা পকা আহিবলৈ ধৰাৰ অৱস্থাত অচিন ৰোগত আক্ৰান্ত হৈ এতিয়া এনেদৰে মুগা পলু মৰা দেখি মুগা পালক কেইজনে মূৰে কপালে দিব লগা হৈছে। একমাত্ৰ মুগা পালনৰ জৰিয়তে পৰিয়াল পোহপাল দিয়া লোককেইজন বহু আশাৰে এৰী সমাহাৰ কেন্দ্ৰতো মুগা পালনৰ নামত বহু টকা পইচা খৰচ কৰিছিল যদিও এতিয়া